মৰ্নিং এভৰিৱান পুনৰবাৰ মই নিহাৰিকা নিহাৰিকা ৰেচিপি এণ্ড ব্লগ চেনেলটিলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালেই আছে আৰু ভালেই থাকক সদায়। আৰু আজি হৈছে উৰুকা আৰু উৰুকাৰ কাৰণে বহুত যা যোগাৰ কৰিব লগা হৈছে। সেইবাবে ৰাতিপুৱাই মই বনাইছোঁ আজি মাছৰ তৰকাৰী আৰু আলু পিটিকা। এনেকৈ ৰাতিপুৱা সাঁজটো খাই মেলি দিনটো লাগি যাব লাগিব কামত। আৰু উৰুকা ভোজ মানে আজি তেনেকৈ বিশেষ একো নাখাওঁ, ঘৰতে এনেই নিয়ম কৰিম। ঘৰত যি ধৰণে খোৱা হয় আচলতে বাহিৰতে বনাম, কিন্তু ঘৰত এনেই চিম্পুলকৈ বনাই খাম আৰু বাহিৰতে বনাই ভিতৰত নহয়। সেয়া উৰুকা ভোজ খোৱা হ'ব। কি কৰোঁ দিনটো আপোনালোকক দেখাই যাম। আশা কৰোঁ চাই ভাল পাব আপোনালোকে, চাব শেষলৈকে আৰু শেষত জনাবলৈ নেপাহৰিব কেনেকুৱা পালে। আৰু ভিডিঅ'টো মই এনেকৈ আৰম্ভ কৰিছোঁ পাকঘৰৰ পৰা, আপোনালোকে চাই থাকিব। আৰু মোৰ মাতটো শুনিছে নহয়, অলপ ভঙা, আচলতে গাটো বেয়া সেইবাবে। আৰু আপোনালোকে একেবাৰে শেষলৈকে ভিডিঅ'টো চাই থাকিব, কোনো বিশেষ আয়োজন নাই। আৰু আপোনালোকেও জনাব কি ধৰণে কেনেকৈ খাইছে। আৰু ভিডিঅ'টো অকণমান দেৰি হ'ব দিওঁতে, কাৰণ যিহেতু গা বেয়া সেইকাৰণে এডিট কৰি মেলি দিওঁতে দেৰি হ'ব। আৰু তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো চাই থাকক একেবাৰে শেষলৈকে। কি পাৰোঁ কি নোৱাৰোঁ আপোনালোকক দেখাই যাম। আৰু এয়া আলু পিটিকা বনাইছোঁ, তো চাই থাকিব আপোনালোকে ভিডিঅ'টো। আৰু এতিয়া পাইছোঁ এয়া ওলকবি, লোকেল পূৰা ওচৰ আমাৰ দাদা মানে বৰ্তা ল'ৰা দাদাই দিছে ঘৰৰ ওলকবি। আজি উৰুকা দিনাখনে ওলকবিকেইটা খাম আৰু এনেই কৈছোঁ, ধেমালি কৰিছোঁ। আৰু উৰুকা যিহেতু আমাৰ ঘৰত বিহু এবাৰ পতা নাই, গম পাইছে বাৰু, পতা নাই। সেইবাবে এনেই আৰু সৰুকৈ দেখাম আপোনালোকক কি কৰোঁ। এবাৰ একোৱেই নাই, আমাৰ এটা আন্ধাৰ হৈ আছে, না জানুৱাৰী না মাঘ বিহু, একোৱেই নাই এবাৰ। ভিডিঅ'টো আপোনালোকে চাই থাকিব, কি পাৰোঁ দেখাই থাকিম। আৰু বতৰটো দেখিছে কিমান ইমান ঠাণ্ডা, দেখাই থাকিব আপোনালোকক। বেটা খেলি আছে, হাই কৈ দিয়া, হেপী বিহু, হেপী মাঘ বিহু কৈ দিয়া, লাভ ইউ অল, থেংক ইউ ন, ৱেলকাম কৈ দিয়া, গুড বয় ন আমাৰ বেটা, গুড বয় হয় নাই। হেপী বিহু উইচ কৰিলে ন, শুভেচ্ছা দিলোঁ মই, গুড বয় ন। এই ঠাণ্ডা বতৰত সি বাহিৰত খেলি আছে, অলপ বৰষুণো দি আছে, নাই ভিতৰত নোসোমাই, সি বাহিৰতে খেলে। বতৰ দেখাইছোঁ ৰ'ব। আৰু এতিয়া হাজবেণ্ড আৰু ভাইটি বজাৰৰ পৰা আহিলে আৰু কিবাকিবি বস্তুবোৰ আনিছে। এতিয়া এইবোৰ চব উলিয়াই আঁত লগাই লওঁ। আৰু ইফালে আমাৰ তিল পিঠা উলিয়াই লওঁ, বাইদেৱে বনাই দিছে। এইফালে মুড়ি লাৰু, তিল পিঠা আমাৰ ঘৰত বনোৱা নাই, কৈছিলোঁ যে মানুহ ঢুকালে বনাব নাপায়, সেইকাৰণে তিল পিঠা বাইদেৱে বনাই দি পঠাইছে ইমান মৰমত। আৰু এইখিনি তিল পিঠাখিনি ভালকৈ লৈ যাওঁ, নহ'লে ভাগি যাব। এতিয়া ভিতৰলৈ লৈ যাওঁ ভালকৈ। আৰু এতিয়া যিহেতু বজাৰৰ পৰা আহিছে দুইটা, হাজবেণ্ড আৰু ভাইটি, এতিয়া চাহ একাপ বনাওঁ, চাহ বনাওঁ। আৰু এইটো পানী উতলিছে। আৰু এইটো বাহিৰৰ কিটচেন হয়, আৰু ইয়াতে মানে সুবিধা অনুযায়ী ইয়াত কিটচেনটো পতা হৈছে, ইয়াতে বনোৱা হয়। আৰু যিহেতু এতিয়া বিহু আৰু সুবিধা হৈছে, এতিয়া মই চাহকাপ বনাই দি লওঁ এখেতক আৰু ভাইটিক। আপোনালোকে চাই দিব ভিডিঅ'টো। আৰু এতিয়া বনাইছোঁ চিৰা ভাজি, চিৰা মিক্সাৰটো বনাইছোঁ। এইফালে পাপৰ, বাদাম, খিনি বনাই আছোঁ আৰু বনাম কিবাকিবি। আপোনালোকক দেখাই দিম কি বনাওঁ। আজিহে বনাবলৈ সময় পাইছোঁ, নবনাওঁ বুলি ভাবিছিলোঁ, কিন্তু ভাবিলোঁ এই বনাই দিওঁ, যিহেতু বিহু অলপ বনাইছোঁ। আৰু তেল পিঠাটো বনাব নোৱাৰোঁ, যিহেতু মানুহ ঢুকালে, সেইবাবে তেল পিঠা সান্দহ আৰু তিল পিঠা বাইদেৱে সিহঁতি বনাই দিলে, দেখুৱাইছিলোঁ যে। আৰু এতিয়া তেল পিঠাটো নবনাওঁ, এতিয়া চিৰা বনাইছোঁ। আপোনালোকে চাই থাকক ভিডিঅ'টো, স্কিপ নকৰিব দেই, একেবাৰে চাই থাকিব। আৰু ইয়াত চিৰা হৈ গ'ল বনাই, আমাৰ চিৰা ৰেডি। তাৰপিছত আৰু এতিয়া পেহীয়ে হাই কৈ দে, হাই কৈ দে আকৌ, তাৰ বেমাৰী নিমকি বনাবৰ কাৰণে তাৰ লাডু
মুঠি আছে মানে বেলিব আৰু নিমকি বনাম তেল গৰম কৰি থৈছোঁ হে এনেকুৱা হৈছে মই বেলি দিম ৰ হেৰি নিমকি বনাওঁ এতিয়া আকৌ ৰ হাই কৈ দে মামু যাব তাৰ গাটো বেয়া আচলতে সেইকাৰণে হাই কিবা কিবি ক'লে এদিন গাটো বেয়া মোৰ টোপোলটো ভাল হৈ যাব ন সোনকালে এইটো পাকঘৰলৈ আহিলে নিমকি এতিয়া শেষ হৈছে সেয়া নিমকি এতিয়া শেষ হৈছে তাৰপিছত অলপকৈ এতিয়া বনাব লাগিব ইয়াত তাৰপিছত বাহিৰত জুইটো বনাব চিকেন কিবা কিবি তাৰপিছত এয়া মোৰ কঁকাল বিষাই গৈছে গা চাবোৰ একদম ভাল লগা নাই যে তথাপিও আৰু কিবা কিবি বনালোঁ আৰু কিবা কিবি বনালোঁ তাৰপিছত এইবোৰ যা যোগাৰ কৰি থৈছোঁ অলপ পিঁয়াজ চিয়াজ নহৰু আদা এইবোৰ কাটি মেলি তাৰপিছত লাহে লাহে বনাই থাকিম আৰু কি বনাওঁ অলপকৈ দেখাবলৈ চেষ্টা কৰিম যদি নোৱাৰোঁ বেয়া চেষ্টা নাপাব আৰু দেই দেখাবলৈ চেষ্টা কৰিম আৰু হাই কৈ দিয়ে হাই ক'লে দেই চাই দিব দেখাই আছোঁ এতিয়া গধূলি হ'লগৈ আৰু সেইকাৰণে বাহিৰৰ পাকঘৰটোৰ পৰা এতিয়া ভিতৰলৈ আহিলোঁ গধূলি মানে কি 5মান বাজিছে কিন্তু বতৰ ডাৱৰীয়া যে সেইকাৰণে আন্ধাৰ হৈ গ'ল সোনকালে এতিয়া চাই থাকিব ভিডিঅ'টো আৰু মই ইয়াত ভিতৰত বনাইছোঁ লাই শাকৰ লগত জালুক দিয়ে চিকেন আৰু এতিয়া বাহিৰলৈ গৈ আছোঁ এইবোৰ দালি টোপোলা লৈ যাবলগীয়া হৈছে বাহিৰত মছলা চছলাবোৰ মানে বাকীবোৰতো নিলোঁ দেখালোঁ এতিয়া মছলাখিনি নিবলৈ নিছোঁ আৰু তাৰপিছত মই যে দেখাইছিলোঁ আপোনালোকক জালুক আৰু মানে লাই শাকৰ লগত সেইটো খাবলৈ বহুত টেষ্টি হয় যদি খোৱা নাই খাই চাবচোন মানে জালুক লাই শাক আলু এনেকৈ চিম্পুলকৈ বনাইছোঁ মানে লাই শাকখিনি পেষ্ট বনাই ল'লোঁ আৰু নহৰু পিঁয়াজ দিছোঁ সিমানে তেনেকৈ বনাই দিছোঁ আৰু লোকেলৰ লগত খাবলৈ বহুতে ভাল লাগিব কাৰণ গা চব বেয়া লাগিছে সেইকাৰণে ভাবিছোঁ অলপ মানে জালুক দি খাওঁ পূৰা হৈ গ'ল এতিয়া বাৰু মাছৰ সেইখিনি বনাওঁ জুইতে বহি বহি চাই দিব আৰু এতিয়া মায়ে বনাইছে চব্জি বনাইছে মায়ে নিৰামিষ যিখন চব্জি সেইখন বনাইছে মায়ে জুইতে আৰু ইফালে দেতা ইয়াত চুঙা চাউল বনাইছে চুঙা দি বেছি বনোৱা নাই 3টা বনাইছে এনেকৈ 3টাই আমাৰ বহুতেই হৈ যাব এইকেইটা বনাই লৈছে একেলগতে সোনকালে হৈ যাব তেতিয়া আৰু ইফালে আমাৰ খানা ৰেডি ইফালে দাইল আৰু ইফালে মাছ ফ্ৰাই আৰু এখন বিলাহী মাছৰ তৰকাৰী আৰু ব্ৰইলাৰ মাংস কফিকে বনাইছে আৰু ভাইটিয়ে সেইটো লোকেল মায়ে বনাইছে আৰু ইফালে চব্জি আৰু জালুক চালাড এতিয়া আমি খাই লওঁ জলকীয়া দি লওঁ আৰু এতিয়া আমি খাই লৈছোঁ দেই আপোনালোকে চাই থাকক আৰু এতিয়া খাই মেলি আহিলোঁ হাতত পানী গিলাচ লৈ তাৰপিছত মানে আমি মামু মই আৰু আমাৰ হিয়া পেহীয়ে আমি 3জনী একেলগে খালোঁ তাৰপিছত আকৌ মা দেউতা খাইছে এতিয়া মানে ভাগে ভাগে খাব লগা হৈছে বেটাহঁতৰ কাৰণে ডাঙৰ বেটাক খুৱাই থৈ গৈছোঁ যে মানে সি শুলে তাক অকণমান ভাত খোৱালোঁ শুলে দেউতাক লগত আছিলে যে সেইবাবে আৰু আমি খাই ল'লোঁ ফটাফট খাই মেলি এতিয়া আহিছোঁ হাতত পানী লৈ আছোঁ খাবলৈ ভালেই হৈছিলে আৰু এসাঁজ খালোঁ মাঘৰ বিহু বুলি একো তেনেকৈ যুজান কৰি নহয় মানে প্লেনিং কৰি নহয় নি আৰু ঘৰতে বনাই তেনেকৈ খালোঁ মাঘৰ বিহু বুলি মাঘৰ বিহু নালাগিলে এনেই আৰু বনাই ঘৰত যেনেকৈ খাওঁ তেনেকৈ খোৱা নিচিনা কিন্তু জুইত বনোৱা হ'লে ইমানে খালোঁ এসাঁজ আৰু আপোনালোকে কেনেকৈ খালে কি আইটেম খালে জনাব মই দেখালোঁ আপোনালোকে কি খালোঁ মানে বনালোঁ আৰু খাবলৈ ভালেই হৈছিলে আৰু ভাবিছোঁ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ নহ'লে বহুত দীঘল হৈ যাব যিহেতু দিনটো দেখালোঁ কি কৰিলোঁ আজি উৰুকা দিনাখন কি কৰিলোঁ এয়া দেখালোঁ আপোনালোকক আশা কৰোঁ আপোনালোকে চাই ভাল পালে আৰু আপোনালোকে জনাব কেনেকুৱা কি ধৰণে পাতিছে উৰুকা আৰু কিহে খালে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ নতুন ভিডিঅ'ৰ ৰেচিপিৰ সৈতে পুনৰ লগ পাম ভালকৈ থাকিব সুস্থ হৈ থাকিব গুড নাইট শুভৰাত্ৰি বাই বাই